ভিডিঅ' বনাই থাকোঁ, বহুত কষ্টৰ মাজে ভিডিঅ'বিলাক বনাইছিলোঁ। কোনোবা দিনা দোকানৰ বিস্কুটৰ ওপৰত থৈ পেলাই মোবাইলটো, কোনোবা দিনা খুটাত ৰছীয়ে বান্ধি। অৱশেষত আজি আমাৰ বৰুৱা দাই মানে হ'ল আজি 4 দিনমানৰ আগতে এটা অৰ্ডাৰ দিছিলে ষ্টেণ্ড এডাল, আজি অৱশেষত আহি পালে। তাকে ষ্টেণ্ডডাল চাইছোঁ, বাৰু বেয়া লগা নাই, ভালেই লাগিছে। কিমান দূৰ আমি হেৰি খুলি দেখুৱা কিমান লম্বা কৰিব পাৰি, কিমান কি এডাল ষ্টেপ আছে। তাৰপিছতে আপোনাৰ এইটো 2 নম্বৰ ষ্টেপ, এইটো 3 নম্বৰ ন। ধুনীয়াকৈ আমি আটাইকেইটা যদি খুলি লওঁ, এইটো আমাৰ সুবিধা হ'ব এতিয়া আৰু কামবিলাক কৰোঁতে। হ'ব, ভাল লাগিলে বাৰু বৰুৱা দা, আপুনি এইটো বৰ উপযুক্ত মানে সময় উপযোগী বস্তু আনিলে। এইটো বস্তু এনেকৈ দিব লাগে ন। এইটো যদি এনেকৈ দিলোঁ, আচ্ছা এইডাল ওখ কৰিব পাৰি নেকি ন? সেইদিনাখন ভিডিঅ'টোত চোৱা মতে এইখিনি জেগা অঁ এই বস্তু ওপৰত চোৱাচোন, চোৱা মইতো এইবিলাক নাজানো। ষ্টেজত ধৰক কিবা এটা হৈ আছে, এই মানুহটো ইমানটো থাকেই চাপৰ যদিও মই এইডালক মানে 5 ফুট ধৰা, তাতকৈ হেৰি কৰিবৰ কাৰণে তাতকৈ ওপৰত যায় নেকি? এইটো পাৰি গৈছে ন? এয়া যে বঢ়িয়া। তাৰমানে ষ্টেজৰ তলৰ পৰাও ল'ব পাৰি ধুনীয়াকৈ লেভেলত আহি যায়। যিমানটো প্ৰয়োজন মানে সিমানটো কৰি পেলাই আমি ল'ব পাৰিম ন। আচ্ছা, আৰু ইয়াতকৈ নোৱাৰি এইটো মানে এইটো। আচ্ছা, অকণমান নমাই ল'লোঁ বাৰু, মই ঢুকিয়া পোৱা নাইতো। চাপৰ মানুহৰ সমস্যা, ওখ মানুহ হ'লে এইটোৱে দিগদাৰ। চাপৰ ওখ হ'লে দিগদাৰ। বিলাকৰ ভিতৰত চাগে ময়ে ওখ। এইটো মানে এইটো কৰিব পাৰি ন, মুভমেণ্ট। আচ্ছা, মুভমেণ্ট, এইটো পূৰা মুভমেণ্ট হয় ন। আৰু আমি মোবাইলটো ক'ত থ'ম? ইয়াত এইটো জেগাত মোবাইল থোৱা, সেইটো মোবাইল থোৱা। আৰু যদি আমি মানে পথালিকৈ লওঁ তেতিয়া এনেকৈ ল'ব লাগিব চাগে ন, এনেকৈ। আৰু চিধাকৈ ল'লে চিধা সেইটো ন, এইটো পথালি। এইটো পথালি হ'ব, এইটো এনেকৈ খাৰা হ'ব ন। বাৰু ভাল লাগিছে এইটো ন। এইটো নামটো এডভইচ জানো পাৰিছে নহওক। নাই হয় এডভইচ। ঠিক আছে, ভাল, বঢ়িয়া। আমি এটা কিবা এটা ল'লোঁ আৰু কাম কি কৰিছোঁ নাজানো বা কি কৰিব পাৰোঁ নাজানো, কিন্তু সদ্যহতে এটা প্ৰয়োজনীয়। এনেকৈ জপাইও থ'ব পাৰি মানে ন, ক'ৰবালৈ নিব। আচ্ছা, এইটো জপাই থ'ব পাৰি। এইটো জপাই থ'ব পাৰি, কমপ্লিট ফল্ডিং আৰু। ঠিক আছে, ধন্যবাদ। এতিয়াৰ পৰা আমি আৰু সেই টেলিফোনৰ পোষ্টত কেমেৰাটো বান্ধি বা বিস্কুটৰ কাষত মোবাইলটো আওজাই পেলাই আমি আৰু ভিডিঅ' নবনালেও হ'ল আৰু। ধন্যবাদ। দেখুৱালোঁ আপোনালোকক। আপুনি সেইদিনাখন এডাল হেৰিও আনিছিল নহয়, এই চেল্ফি এডাল দেখুৱাম পৰৱৰ্তী সময়ত। আচলতে লাহে লাহে চব আটাইকেইটা প্ৰপাৰ্টি ল'ম। কি কৰিব পাৰোঁ নাজানো, কিন্তু কৰি ল'ম আৰু। এইখিনি হ'ল আপোনালোকক আনবক্সিংটো দেখুৱাম। এই ষ্টেণ্ডডাল কেনেকৈ আনবক্সিং কৰিছিলোঁ। এইখিনিতে মই এটা কথা কওঁ, মানে যদিও ফেচবুকৰ পৰা আমি মানে অৰ্থৰ কথা কওঁ, বিশেষ যদিও আমি লাভৱান হোৱা নাই হোৱা বুলিও নকওঁ, লাভৱান যদিও হোৱা নাই, কিন্তু আমি এই যোগাৰবিলাক আনিবলৈ এটা কাৰণে আগ্ৰহ প্ৰকাশ কৰিছোঁ। আমাক ৰাইজে দিয়া মৰম, আশীৰ্বাদ আৰু শুভেচ্ছা। কিন্তু এই ষ্টেণ্ডডাল ক'ৰ পইচাৰে কিনিছোঁ কিন্তু মই ক'ম, কিন্তু অলপ পিছত ক'ম মই। পিছত ক'ম এইটো কথা। আচলতে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি ভালো লাগিব। ক'ম ক'ৰ পৰা কেনেকৈ মই এই পইচাকেইটা পালোঁ বা ধনকেইটা পালোঁ। ঠিক আছে, ধন্যবাদ বৰ্তমান।